Hello everyone, মই দীক্ষিতা আপোনালোক সকলোকে মোৰ এটি পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছো এটা ৰেচিপি আৰু ৰেচিপিটো মই আগতে কিন্তু ট্ৰাই কৰিছো কাৰণ ভাবিছো যদি ৰেচিপিটো টেষ্টে নহয় গতিকে আপোনালোকক মই কি দেখাম ন গতিকে মই আগতে ট্ৰাই কৰিছো তাৰ পাছত আপোনালোকৰ মাজলৈ মই লৈ আহিছো বেছি আৰু নকওঁ আৰু ন ভিডিঅ'টো আৰম্ভ কৰক বলক। এতিয়া আমাক ৰেচিপিটোৰ বাবে লাগিব মানে চাটনি এবিধ বনাম গতিকে জিকাৰ বাকলি পিয়াজ নহৰু আদা কেঁচা জলকীয়া আৰু শুকান জলকীয়া আৰু মান ধনিয়াৰ পাত আৰু নেমু টেঙা লৈ লৈছো। তাৰ পাছত ইয়াতে মই এটা সসপেন লৈছো ইয়াতে বাকলিখিনি দি দিছো আৰু ইয়াৰ ওপৰত মই এড কৰি দিম পানী আৰু ইয়াত পানীখিনি এতিয়া দি দিম। তাৰ পাছত মই ইয়াত অকমান টাইমৰ কাৰণে মানে 10 মিনিট মানৰ কাৰণে ইয়াক সিজাই লম। আৰু যেতিয়া এইখিনি সিজোৱা হৈ যাব তেতিয়া মই এইখিনি এনেকৈ ৰাখি থম। তাৰ পাছত এইখিনি যেতিয়া তাৰ পাছত মই এটা কেৰাহীত তেল দি দিছো। তাৰ পাছত মই যিখিনি বস্তু লৈছিলো তাৰ পাছত মই তেলত এইখিনি পেলাই দিছো যিখিনি মই অলপ আগতে দেখুৱাইছিলোৱে কাটি থোৱা আছিলে। তাৰ পাছত এইখিনি মই ভালদৰে ভাজি লম। তাৰ পাছত মই জিকাখিনি দি দিছো। জিকাখিনি এনেদৰে ভাজি ল'ব আপোনালোকে। তাৰ পাছত মিক্সিত এইখিনি মই দি দিছো। তাৰ পাছত মান ধনিয়াখিনি আৰু জলকীয়া কেঁচা জলকীয়া অলপ আগত কৈছোৱেই মই এইখিনি দি দিম। তাৰ পাছত লাষ্টত মই নেমু টেঙা চেপি দিছো। ফাইনেলি ৰেডি আমাৰ চাটনি। আৰু শেষত আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব দেই আৰু লাইক কৰিব কমেণ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। লগতে আপোনালোকে টেষ্ট কৰি চাব